বৰে পৰা আমাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদটো নাই। আমাৰ যিগৰাকী ছিনিয়ৰ মোষ্ট আটাইতকৈ জ্যেষ্ঠ যিগৰাকী শিক্ষক থাকে তেওঁৱেই প্ৰধান হিচাপে দায়িত্বভাৰ পালন কৰে আৰু তেনেকৈ সুচাৰুৰূপে চলি আহিছে। এতিয়া শিক্ষকসকলৰ মাজৰ পৰা এটা দাবী আহিছে আৰু চৰকাৰে এইটো বিবেচনা কৰি চাব, বিবেচনাধীন হৈ আছে। বৰে পৰা আমাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদটো নাই। আমাৰ যিগৰাকী ছিনিয়ৰ মোষ্ট আটাইতকৈ জ্যেষ্ঠ যিগৰাকী শিক্ষক থাকে তেওঁৱেই প্ৰধান হিচাপে দায়িত্বভাৰ পালন কৰে আৰু তেনেকৈ সুচাৰুৰূপে চলি আহিছে। এতিয়া শিক্ষকসকলৰ মাজৰ পৰা এটা দাবী আহিছে আৰু চৰকাৰে এইটো বিবেচনা কৰি চাব, বিবেচনাধীন হৈ আছে। বৰে পৰা আমাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদটো নাই। আমাৰ যিগৰাকী ছিনিয়ৰ মোষ্ট আটাইতকৈ জ্যেষ্ঠ যিগৰাকী শিক্ষক থাকে তেওঁৱেই প্ৰধান হিচাপে দায়িত্বভাৰ পালন কৰে আৰু তেনেকৈ সুচাৰুৰূপে চলি আহিছে। এতিয়া শিক্ষকসকলৰ মাজৰ পৰা এটা দাবী আহিছে আৰু চৰকাৰে এইটো বিবেচনা কৰি চাব, বিবেচনাধীন হৈ আছে। বৰে পৰা আমাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদটো নাই। আমাৰ যিগৰাকী ছিনিয়ৰ মোষ্ট আটাইতকৈ জ্যেষ্ঠ যিগৰাকী শিক্ষক থাকে তেওঁৱেই প্ৰধান হিচাপে দায়িত্বভাৰ পালন কৰে আৰু তেনেকৈ সুচাৰুৰূপে চলি আহিছে। এতিয়া শিক্ষকসকলৰ মাজৰ পৰা এটা দাবী আহিছে আৰু চৰকাৰে এইটো বিবেচনা কৰি চাব, বিবেচনাধীন হৈ আছে।